নিউ ইউটিউব চেনেল অনুভৱ ইংতি ব্লগ। তো আজি আমি গৈ আছোঁ বৰদোৱালৈ। এয়া মোৰ লগত আছে বিকি সূত্ৰধৰ। তেনেহ'লে চাই থাকা, আমি বৰদোৱালৈ গৈ আছোঁ। তো আজি আমি বৰদোৱালৈ যাব ওলাইছোঁ, কাৰণ আজি শংকৰদেৱৰ তিথি বৰদোৱা যাত্ৰা কৰিম। আমি জাজৰিৰ পৰা গৈ আছোঁ বৰদোৱালৈ। তেনে ব'লক চাই থাকক। আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ লাইক কৰি দিব। এয়া আমাৰ লগৰ বিষ্ণু দাস গৈ আছে বৰ্তমান, আমিও গৈ আছোঁ, আপোনালোকক দেখাম ব'লক। তো আমি চাইকেল লৈ আজি বৰদোৱা যাত্ৰা কৰিম, কাৰণ গাড়ী চাড়ী নাই, সেইকাৰণে আমি লগৰকেইটাৰ লগত বৰদোৱালৈ যাব ওলাইছোঁ। তেনেহ'লে ব'লক আগলৈ দেখাম আপোনাক বৰদোৱা। এয়া বিকি সূত্ৰধৰ আৰু মই অনুভৱ ইংতি। তো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব। তো আমি পামগৈ, লাহে লাহে গৈ আছোঁ, আপোনাক দেখাম। এয়া চাওক নামঘৰ, নাম চলি আছে ইয়াত। আমি ৰাস্তা চিনি নাপাওঁ, সেইকাৰণে আমি গুগল মেপৰ সহায়তে যাম। গুগল মেপত ৰাস্তা চাই আছোঁ বৰ্তমান। আমি গুগল মেপটো চাই পেলাই যাম বাৰু, চাই থাকক আপোনালোকে আমাৰ ব্লগ। তো আমি গুগল মেপত চালোঁ ৰাস্তাটো, এতিয়া গাঁৱলীয়া ৰাস্তা দি যাম, আপোনালোকে চাই থাকক আমাৰ ব্লগ। এইয়া আমাৰ লগৰকেইটা গৈ আছে, আমি গুগল মেপত চালোঁ বৰ্তমান। সোনকালে চমু ৰাস্তা দিয়ে গৈছে বাৰু, গাঁৱলীয়া ৰাস্তা দি। আপোনালোকে এইটো ৰাস্তা দি আহিব পাৰিব। তো আমি আহি পাই গ'লোঁ এখন সোণাই নদী বুলি কয়। আমি এয়া সোণাই নদী পালোঁ বৰ্তমান। এই গৈ আছোঁ, ধুনীয়া, এয়া কি ধুনীয়া নদী চাওক। আমি বৰ্তমান এইটো ৰাস্তা দি গৈ আছোঁ। আপোনালোকে আহে বৰদোৱালৈ আহে যদি এইটো ৰাস্তা দি আহিব পাৰিব, বৰচিলা গাঁও পঞ্চায়তৰ। তো আমি ব'লক, আমি দেৰি নকৰোঁ, বৰদোৱালৈ যাওঁ। তো আমি ফাইনেলি অলপ লাহে লাহে পাইছোঁ, এয়া চাবিছোঁ বৰদোৱা ওচৰলৈ। ব'লক আমি যাওঁ, দেৰি নকৰোঁ। এই আমি পাইছোঁ, মোৰ লগত আছে বিষ্ণু দাস, এয়া মোৰ লগৰ, মাই বেষ্ট ফ্ৰেণ্ড। তাৰ সৈতে গৈ আছোঁ আমি বৰদোৱালৈ। তো ব'লক আমি দেৰি নকৰোঁ। এয়া চগাই পিনে চব পুখুৰী কি ধুনীয়া পৰিৱেশ। তো ফাইনেলি আমি বৰদোৱা দলং পালোঁহি। এয়া তো আমি বৰদোৱা গেটো পালোঁহি, এয়া হৈছে বৰদোৱা গেট। ব'লক আমি দেৰি নকৰোঁ, বৰদোৱালৈ যাওঁ। বৰদোৱালৈ যাওঁতে যাওঁতে এটা হাতী দেখাবলৈ চাওক, কিমান বৃহৎ ডাঙৰ সেয়া হৈছে। তো আমি বৰদোৱালৈ চাকি দিবলৈ তেল ধূনা কিনিলোঁ, তেল ধূপ। এই আমি বৰদোৱা গেট পালোঁ বৰ্তমান। এইয়া মোৰ লগৰকেইটা, তো গৈ আছোঁ। তো ফাইনেলি আমি পাই গ'লোহি বৰদোৱা। এয়া বৰদোৱা গেট। মোৰ চেনেল লগৰটোৱে লৈ আছে, এয়া বিকি সূত্ৰধৰক দিছোঁ। তো ব'লক আমি সোমাই যাওঁ বৰদোৱালৈ। এয়া মানুহৰ সমাগম চাওক আজি শংকৰদেৱৰ তিথিত। এয়া মুখ চুখ ধুই পেলাই আমি বৰ্তমান গৈ আছোঁ। তো ফাইনেলি আমি আহি পালোঁ। এয়া নাম প্ৰসন্ন চলি আছে, আমি বৰ্তমান ধুতি পিন্ধি অহা নাই, সেইকাৰণে আমাক সোমাব দিয়া নাই। এয়া আছে নাম প্ৰসন্ন। বৰদোৱা নাম প্ৰসন্ন চলি আছে। এয়া হৈছে সত্য যুগত শ্ৰীমন্ত শংকৰদেৱে ব্যৱহাৰ কৰা কুঁৱা। আপোনালোকে বৰদোৱালৈ আহি চাব পাৰে। এয়া বৰদোৱা কিছুমান জেগা দেখুৱাই আছোঁ বোলক আপোনালোকক। তো আমি সোমাই গৈছোঁ। তো আমি বৰদোৱাৰ পৰা ওলাই আহিলে, এতিয়া আমি যাম শিৱদৌল। তো ব'লক আপোনালোকক শিৱদৌল দেখাই আছোঁ। তো আমি শিৱদৌল পাই গ'লোঁ। এয়া চাওক কি ধুনীয়া শিৱ টেম্পল। গোটেইটো বনা ভিডিঅ' ভালকৈ বনা। এয়া চাওক, আপোনালোকে আহিব পাৰিব। কি ধুনীয়া শিৱ টেম্পল। বৰ্তমান আমি চেণ্ডেল খুলিছোঁ, এতিয়া যাবলৈ আৰম্ভ কৰিছোঁ, ওপৰলৈ উঠিম। তো ব'লক আপোনালোকক দেখাই আছোঁ শিৱদৌল। এয়া দৰ্শক চাওক। তো আমি ব'লক দেখাই আছোঁ শিৱদৌল। আমি গৈ আছোঁ বৰ্তমান, পালোঁ এয়া ওপৰত। এয়া মোৰ লগৰ বিকি সূত্ৰধৰ। তো ব'লক আমি গৈ আছোঁ শিৱদৌল। পাই গ'লোঁ শিৱদৌল। এয়া ওচৰ, আপোনালোকে ইয়াত চাব আহিব পাৰিব। আজি ব্লগটো ইয়াতে সমাপ্ত হৈছে, আৰু এইটো মোৰ ফাৰ্ষ্ট ব্লগ বৰদোৱা যাত্ৰা। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব প্লিজ। আৰু আহিবলগীয়া ব্লগটোত যাতে আপোনালোকে মোক লাইক কমেণ্ট শ্বেয়াৰ কৰে যাতে।
থেংক ইউ।